নমস্কাৰ প্ৰথমতে মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি মানে এই ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব। মানে আপোনালোকে বহুতৰ চাইছেই, মানে বহুত ফেমাছ হৈছে বিদুৰ ভাই এই ৱেব ছিৰিজখনৰ কণমানিটো মানে কোন হয়, ক'ত ঘৰ হয়, কি পঢ়ি আছে, মানে তাত মই আজি এই ব্লগটোত দিম। মানে আমি যাম এই কণমানিটোৰ ঘৰলৈ, আপোনালোকক দেখুৱাম, চাই দিব শেষলৈ। এবাৰ কৈ দিয়া, চিনি পাইছে নাই? হাই দি দিয়া, হাই। নামটো কৈ দিয়া তোমাৰ? কাংকান শইকীয়া। আৰু কি পঢ়ি আছা কৈ দিয়া? ক্লাছ 6 পঢ়ি আছো। কোন স্কুল কৈ দিয়া? বামপৰাহী উৰণ পক্ষী ভৱন। এতিয়া ডায়লগ এটা দিব লাগিব নহয়, বিদ্যুৎ এখন। এইবোৰ অমিতা দিছে নাই, কি ধুনীয়াকৈ কৰিছে খেতি, একদম ধুনীয়াকৈ। ঘৰটো দেখাই দিছোঁ বাৰু। তুমি হেৰি নহয়, কথা এটা আছে নহয়, তুমি বোলে মিচিং ভাষাত তোমাৰ জানা নহয়? এটা কৈ দিয়া, কিবা এটা কৈ দিয়া। আপিন দত্ত বৌ মানে ভাত খালা? আপিন দত্ত বৌ। আপিন দত্ত বৌ মানে ই লাষ্ট কৰিছে। বাৰীত সোমাই আহিছোঁ আৰু ধুনীয়াকৈ, বাৰীত সোমাই দিছোঁ দেই। এইটো ঘৰটো চাওক ধুনীয়াকৈ। কি আছিলে ডালাক বিদুৰ ভাইখনত? এটা দি দিয়া মোক। খুৰা 1 কেজি আলু দিয়ক, পিঁয়াজ আছে, মিঠাতেল আছে, চিপছ তাকে দিয়ক। পিছত তলা পাহৰিলে? মই নকওঁ, তুমি কৈ দিয়া অকল ডাইলগটো, লাষ্টৰ ডাইলগটো কৈ দিয়া। তলাতটো ওলমি আছে, মাৰি থৈ গেলে। তাৰপিছত খেদে কৰি ভাল লাগিলে? ভাল লাগিলে। তাৰপিছত তোমাৰ প্ৰথমতে হেৰি কেনেকৈ ওলালে তোমাৰ ক'বলৈ, মানে তুমি ল'বা বুলি কোনে ক'লে? মানে মই ডাইৰেক্টৰ সুব্ৰত দা হেৰি মানে আমাৰ লাইব্ৰেৰীত কৈছিলে, তালৈ গৈছিলোঁ তেতিয়া হ'ল। তেতিয়া তাৰপিছত তুমি মানে সৰু ল'ৰা বিচাৰিছিলে মানে নেকি? সৰু এটা লাগে আৰু তোমাক পালে, ভাল লাগিলে কৈ? ভাল লাগিলে। মাহঁতে কিবা কৈছে নি? ভালে কৈছে আৰু এইবোৰ ভালে লাগে তোমাক কৈ, ভাল ঠিক আছে। এয়া আমাৰ খুৰী হয়, আপোনালোকে চাগে চিনি পোৱা নাই। মই অথনি আগত দেখুৱাইছিলোঁ যে বিদুৰ ভাই মানে কণমানিটি, তেওঁৰ মাক হয়। মানে আপুনি কেনেকুৱা পালে, যিহেতু প্ৰথম কৰিছে ভাইটিটোৱে, মানে আপোনাৰ মানে তেনেকুৱাবোৰ কি বুলি ক'ম এতিয়া, চিনেমা জগত মানে কেনেকুৱা পায় আপুনি, তাৰপিছত প্ৰথম কৰিছে আপোনাৰ চাই কেনেকুৱা লাগিছে, মানে তাকে আপোনাৰ দুটামান কথা সুধি। নমস্কাৰ, ডিংকু শইকীয়া চেনেলৰ পৰাই সকলো অসমবাসীলৈ আমাৰ ফালৰ পৰা ভোগালী বিহুৰ ওলগ যাচিলোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক, সাৱধানে থাকক। বিদুৰ ভাই ৱেব ছিৰিজৰ শিশু শিল্পী কাংকান শইকীয়াৰ মা হয়। আমাৰ কাংকান ৱেব ছিৰিজত প্ৰথম কৰাৰ কাৰণে আমাৰ ভালেই লাগিছে। আৰু প্ৰথমতে ধন্যবাদ জনাব লাগিব আমাৰ বিদুৰ ভাইৰ পৰিয়ালৰ সকলো অভিনেতা অভিনেত্ৰীসকললৈ। আৰু খুৰী আপুনি মানে কাংকানক যিহেতু বিদুৰ ভাই ৱেব ছিৰিজখনত কৰিবলৈ মানে সুবিধাটো দিছে, আপুনি কিবা বিদুৰ ভাই পৰিয়ালটোক কিবা ক'ব বিচাৰিব নেকি? হয়, নমস্কাৰ। বিদুৰ ভাই সকলো ৱেব ছিৰিজৰ সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ল'ৰা মোৰ শিশু শিল্পী কাংকান শইকীয়াই অকণমান হ'লেও সুযোগ দিয়াৰ বাবে মোৰ ফালৰ পৰা আকৌ ধন্যবাদ। আশা কৰোঁ তেওঁলোকে আমাৰ ল'ৰাটোক বুলি নহয়, এনেকুৱা সৰু সৰু ল'ৰা ছোৱালীবোৰৰ আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ। মানে কাংকানক বিদুৰ ভাইখনত ল'বলৈ কেনেকৈ মানে সুযোগ পাইছিলে কৰিবলৈ বিদুৰ ভাইখনত? হয়, সেইটো কথা ক'বলৈ গ'লে প্ৰথম যেতিয়া দ্বিতীয় লকডাউনত
দ্বিতীয় লকডাউনত তেওঁলোকে যেতিয়া গুৱাহাটীৰ পৰা ঘূৰি ঘৰত থাকিছিলহি বিদুৰ ভাই ৱেবছাইট যিটো পৰিয়াল সেই পৰিয়াল ঘৰৰে ল'ৰা বুলি ক'ব লাগিব, ওচৰে পাজৰে গোলাঘাটৰে হয়। তেওঁলোকে আমাৰ লাইব্ৰেৰীত গোট খাই থাকে, আমাৰ কাণ সিহঁতৰ লগতে বেছিভাগ সময় কটায়। তাৰপিছত সুব্ৰত, আমাৰ সুব্ৰত কাকতিয়ে সেইকণ সুযোগ দিছিলে আমাৰ কাণৰ সৰু এটা ৰোলত ওলাবলৈ, এক্টিং কৰিবলৈ। তাৰপিছত সকলো সময়তে সকলো মুহূৰ্ততে তাহাঁতৰ লগতে থাকে বুলি ক'লেও বেয়া নহয়। সেইকাৰণে ধন্যবাদ, আমি বহুত ভাল পাইছোঁ। মই ভাবোঁ মোৰ ল'ৰাটো বুলি নহয়, তেনেকুৱা সৰু সৰু কণ ল'ৰা ছোৱালীবোৰক যাতে তেনেকৈ অকণমান সুযোগ দিলে সিহঁতৰ হয়তো পিছলৈও ভৱিষ্যত এটা সিহঁতৰ সুযোগ এটা থাকিব বুলি, সুযোগ এটা দিব বুলি আশা কৰোঁ। আগবাঢ়ি যাওক। সেয়াই, বহুত অশেষ ধন্যবাদ। প্ৰথমতে সুমনক ক'ব লাগিব, সুব্ৰত কাকতি, আৰু তেওঁৱে ডাইৰেক্টৰ হয়। এয়া আমাৰ মানে খুৰী জন্মঘৰ সেই মাজুলীত হয়। সেয়া মানে মাজুলীতো যিহেতু অকল মিচিং জনগোষ্ঠী থাকেনে? সকলোৱে আছে, তথাপি আমাৰ মিচিং জনগোষ্ঠী বেছি ন। তাৰপিছত মানে আমিতো নাজানো ইমান ভাষা তেনেকৈ, সকলো জানিব লাগে, ভাল আৰু মানে ভাল লাগে মিচিং ভাষা, ভাল জাতি জনগোষ্ঠী মানে। সেয়ে মানে খুৰীক আমি দুটামান খুৰীৰ পৰা শুনিম মানে, আপুনি মানে এনেই সহজ হ'ল ভাত মানে খালা বা পঢ়িছা নাই, তেনেকুৱা কিবা চিম্পুল দুটামান কথা। হয়, প্ৰথমতে মই ক'ব লাগিব ডিংকু শইকীয়া চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। সেইটো মই যদি অসমীয়াত মিচিঙত যদি ক'বলৈ যাওঁ, কুমৰিক চুডুং ডিংকু শইকীয়া চেনেল চবে আপুঙম কুম্পা চুডুং। আৰু মানে কি কৰিছা সেইটো? কি কৰিছা বুলি ক'বলৈ হ'লে অকমিদোন। আৰু মানে ভাত খোৱা কিবা এটা কৈ দিয়ক, ভাত খালা বা খাবা? ভাত খালানে যদি সেয়া সুধিলে আপিন দত্তবনে। ঠিকে আছে। মোৰ চেনেলটোৰ কথা আগৰ পৰা জানো, চাওঁ মানে মই আগবাঢ়ি যোৱা, সদায় এনেদৰে কামবোৰ কৰি যোৱা। তাৰপিছত মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে ডিংকু শইকীয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ খুৰী। আৰু হেৰি মানে মোৰ চেনেলটোত অকল এইটো ভ্লগটোৰ জৰিয়তে মই কৈছোঁ, চেনেলটোত অকল মানে কিবা কভাৰ ভিডিঅ' বা শ্বৰ্ট ফিল্ম তেনেকুৱা ধৰণৰ নহয়, ভ্লগো আহিব আৰু মানে বিভিন্ন এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' মানে আপলোড দি থাকিম, আপোনালোকে চাই থাকিব। যদি মানে ভাল লাগে চাই পেলাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মানে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।